নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে শংকৰদেৱে চাং পাতি থকা এই চাঙিনী সত্ৰৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ চাঙিনী সত্ৰত বিশেষ এটি উৎসৱ উদযাপন কৰিছে। এটি উৎসৱ মানে এইটো হৈছে ৰাইজৰ সুমংগলৰ কাৰণে এটা নাম এভাগ পাতিছে। তো এই নামভাগ মই ভাবোঁ প্ৰত্যেকখন গাঁৱতে পতা উচিত, কাৰণ এনেকুৱা নাম পাতিলে গাঁৱৰ যিকোনো বেমাৰ আজাৰৰ পৰা দূৰত থাকিব পাৰিব। তো কাইলৈ বন্ধুসকল যিহেতু হোলী আহি আছে, তো হোলীৰ আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো মোৰ লগত কোনোবাই যদি মোৰ চেনেলটো নতুন হয়, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আপোনালোকে যদি চাঙিনী সত্ৰৰ বিষয়ে নাজানে বা জানিব বিচাৰে, তো ডিছক্ৰিপশ্যন বক্সত লিংকটো আছে, এই লিংকটোত গৈ আপোনালোকে চাব পাৰে। তো বলকচোন বাৰু। তো এই হোলীৰ সময়ত পতা এই উৎসৱটোনো কি, চ'ত মাহত কিয় এইটো পতা হয়, তো আমাৰ চাঙিনী সত্ৰৰে সত্ৰাধিকাৰ বাবৰ পৰা জানিব বিচাৰিম। তো বলকচোন। আমাৰ ওচৰত আছে আমাৰ চাঙিনী সত্ৰৰে সত্ৰাধিকাৰ বাপ। আজি যিহেতু চাঙিনী সত্ৰত বিশেষ এটি উৎসৱ পাতিছে, এই উৎসৱটোৰ নামটো কিনো? এই উৎসৱটো এতিয়া আমাৰ বছৰেকীয়া এটি উৎসৱ। হয়। বছৰেকীয়া বাৰ্ষিক হিচাপে সেই বিষ্ণু প্ৰসাদটি আমি অৰ্চন কৰি আমি বুক পায়ক হিচাপে সমজুৱা ৰাইজে মানে ইয়াক অৰ্চন কৰি পেলাই আমাৰ হেৰি কৰা হয়, মাংগলিক আমি উৎসৱ হিচাপে পালন কৰোঁ। আৰু লগতে সমূহ ৰাইজে একত্ৰ হৈ পেলাই সকলো ৰাইজে একত্ৰ হৈ সেই উৎসৱটি পালন কৰা যায়। চ'ত মাহৰ প্ৰথম বৃহস্পতিবাৰে আমি পতা হয়। এই উৎসৱটোৰ নামটো কি বুলি ক'লে আপুনি নক'লে? মানে এই উৎসৱৰ নামটি আমাৰ ধৰক আমি ৰাইজৰ সকলো মংগলৰ কাৰণে আমি উৎসৱটি পতা হয়। এই উৎসৱটিৰ নাম আমাৰ পায়স অৰ্চন কৰা বুলি কয়, পায়স ভোজন কৰা বুলি কয়। আমি সেই ঠাণ্ডা আৰু গৰমৰ সীমাত প্ৰথম চ'ত মাহৰ বৃহস্পতিবাৰে পতা হয় উৎসৱবাৰ। বন্ধুসকল, আপোনালোকে জানে যে পায়স খালে বিভিন্ন বেমাৰৰ কাৰণে ভাল। সেইকাৰণে আমাৰ চাঙিনী সত্ৰত বিশেষ এটি ভোজনেৰে পায়সেৰে গাঁৱৰ যুৱক যুৱতী তথা বাপ আই সমস্ত সকলোকে এসাঁজ পায়স খাই তেখেতৰ যাতে গোটেই বছৰটোৰ কাৰণে বেমাৰ আজাৰ নহয়, তাৰ উদ্দেশ্যে এই উৎসৱটো পতা হয়। আমাৰ চাঙিনী সত্ৰৰ সত্ৰাধিকাৰ বাবে আপোনালোকক সকলোকে বুজাই দিলেই যে। ধন্যবাদ বাপ, আপুনি যে মোক এইকণ সময় দিয়াৰ কাৰণে। ধন্যবাদ। দেখিবলৈ পাইছে আমাৰ চাঙিনী সত্ৰৰ ৰান্ধনি ঘৰ। এয়া দেখিবলৈ পাইছে ৰান্ধনি ঘৰটো অলপ এনেই দেখুৱাই দিওঁ দিয়কচোন। এয়া দেখিবলৈ পাইছে সিফালে আই সমস্তই পায়স বনাই আছে। তো আমাৰ ওচৰতে আমাৰ চাঙিনী সত্ৰৰে এজনী আই, তেখেতে আমাৰ চাঙিনী সত্ৰখন সুচাৰুৰূপে চলাই আছে। তো আজি যিহেতু ইয়াৰ ৰাইজৰ কিবা উৎসৱ এটা পাতিছে, এই উৎসৱটোৰ নাম কি আৰু ইয়াত কি বনাইছে মানে? আমাৰ এই উদ্দেশ্যৰ ক'বলৈ, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই চাঙিনী সত্ৰখন আমি প্ৰত্যেকবাৰে বাৰ্ষিক হিচাপে আমি সেই বৃহস্পতি বুধবাৰে আমি সেই চ'ত মাহত এই পায়সখন আমি বনাই ৰাইজে খাওঁ। আমি এই খাই খোৱাৰ কাৰণে আমাৰ সেই সমস্ত ৰাইজে সত্ৰত আমি এইখন পায়স বনাই ঈশ্বৰৰ নাম গাই আমি ঈশ্বৰৰ প্ৰাৰ্থনা কৰি তাত অৰ্পণ কৰি আমি চবে এমুঠি হ'লেও আজিৰ মানে যোনটো পায়সটো বনাইছে, এইটো বেমাৰ আজাৰ কাটিবৰ কাৰণে এইটো বনোৱা হৈছে ন? ধন্যবাদ। মই এতিয়া পায়সটো অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিম। এয়া দেখিবলৈ পাইছে, এইটো চাহ বনাইছে। এয়া দেখিবলৈ পাইছে, মইতো বাৰু ভিতৰলৈ নোসোমাওঁ। এয়া পায়স আমাৰ গোটেই গাঁৱৰ যুৱক যুৱতী তথা আই বাপ সমস্তই সকলোকে এই পায়সটোকে খাব। এয়া দেখিবলৈ পাইছে। তো বলকচোন, এতিয়া মই আপোনালোকক আমাৰ চাঙিনী সত্ৰৰে সত্ৰাধিকাৰ বাপ তেখেতৰ পৰা আজিৰ উৎসৱটোৰ বিষয়ে সম্পূৰ্ণৰূপে জানিবলৈ চেষ্টা কৰিম। এইফালে দুইফালে দেখিবলৈ পাইছে, ইয়াতো এভাগ পায়স বনাইছে, ইফালেও এভাগ পায়স বনাইছে। তো বলকচোন বাৰু। বন্ধুসকল, এতিয়া অৱশেষত গাঁৱৰ যুৱক যুৱতী তথা আই বাপ সমস্তই সত্ৰৰ ভিতৰলৈ আহি এতিয়া ভগৱানৰ ওচৰত প্ৰসাদমুঠি অৰ্থাৎ আমাৰ
পায়সটো ভগৱানৰ ওচৰত অৰ্পণ কৰি তেতিয়া গাঁৱৰ মংগলৰ কাৰণে বেমাৰ আজাৰ নহ'বৰ কাৰণে এই এতিয়া সকলো বাপ পাইখানা ব্যৱহাৰ কৰা হৈছে। তো চাওকচোন বাৰু।